সকল আটাইকে মোৰ ইউটিউব চেনেল এছএমএছ ডিমলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ দৰঙৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান পোহৰ এনজিঅ'ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতা যি আয়োজন কৰিছে তাৰ সমগ্ৰ দৃশ্যাৱলীলৈ আহক আমি একেলগে উপভোগ কৰোঁ আজি মাৰাথন দৌৰ প্ৰতিযোগিতাখন। ভাগৰ বুজি কে নাপালো কান্ধত পৃথিৱী দাঙিলো আমার কোনো অসুবিধা আছে পিকনিকত নাই আমার A40 ইয়ার 50 হয় এক এই বিষয়ে ঘটনা আরক্ষী বিভাগত আমি অহা মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ মাৰাথন প্ৰতিযোগিতা ইতিমধ্যে আহি পাইছে। মই দেখুৱালোঁ দুটামান বাইক দেখুৱাম আপোনাক। এই সুত চকাই দিয়ক বছ নাম কোৱা নাম নাম দীক্ষিত বৰুৱা ঘৰ চিপাজাৰ বদলগুৰিৰ পৰা ইয়ালৈকে মাৰাথন দৌৰিছা ক'ৰ পৰা ক'লৈকে ইয়ালৈকে মানে জাগাটোৰ নাম কি কিমান টাইম লগাইছে সময় চোৱা নাই আগতে খেলিছিলে নে পাইছা ক'ৰবাত পুৰস্কাৰ পাইছিলা ঠিক আছে কোন ক্লাছত পঢ়ি আছা ক্লাছ 4 গুড কেইবাৰ দৌৰিলা মাৰাথন দৌৰ এতিয়ালৈকে কেইবাৰ দৌৰিছা আপুনি দেউতাক নেকি এওঁৰ পৰাই ব্ৰাইটটো লৈ লওঁ ভাল কি নাম আপোনাৰ মোৰ নাম হাবিবুল আহমেদ ঘৰ আপোনাৰ যে ইয়াত মাৰাথন দৌৰ প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ পালে ন দ্বিতীয় ছেকেণ্ড পজিশ্যন কেনেকুৱা আপোনাৰ ইয়াত আহি পেলাই আপোনাৰ মতামত ভালে লাগিছে মানে আপোনাৰ কমিটিয়ে যিখিনি আমাক কেই কিলোমিটাৰ হৈছিলে মাৰাথনটো 13 ভাল লাগিছে নে আগতে দৌৰিছিলে আৰু মাৰাথনটো ঠিক আছে নামটো আপোনাৰ নামটো হাবিবুল আহমেদ ঠিক আছে কমলপুৰ পুথিমাৰী নেকি কমলপুৰ পুথিমাৰী কিমান সময় লাগিলে আপোনাৰ 42 মিনিট আগতে আপুনি বহু জেগাত খেলিছে চাগে প্ৰাইজ পায়ে আছে ভাল লাগিল বাৰু লোকেল ল'ৰা আপুনি খেলখন ফাৰ্ষ্ট প্ৰাইজ পালে থেংক ইউ দেই ইয়াতে ভাল লাগিছে দাদা পোহৰ এনজিঅ'ৰ যে উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আপোনাৰ কেনেকুৱা হেৰি ইয়াত আহি পেলাই কেনেকুৱা লাগিছে মতামত ভাল লাগিছে ধুনীয়া জেগা এটা প্ৰতিষ্ঠান এটা ইয়াত আছে আৰু কালিলৈ জুবিন দা আহিব বুলি কৈছে চাম বুলি আশা কৰিছোঁ ঠিক আছে ভাগৰ বুজি কে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি